हेलो गाइस मैं আজি আছো এইবিলাক সৰিয়হ খেতি মানে আমাৰ ভাষাত এটো বেহাৰ খেতি বুলি কয় এইবিলাক মানে বেহাৰবিলাক ছিটাব লাগে হাল বাই তাৰ পিছত ছিটালে সেইবিলাকৰ পৰা সৰিয়হ হয় সৰিয়হ ফুলে তাৰ পিছত এইবিলাক উঠাব লাগে পকিলে তাৰ পিছত উঠাই এইবিলাক মাৰণা মাৰিব লাগে ট্ৰেক্টৰ দি হওক গৰু দি হওক তাৰ পিছত মেলত পেৰি পেলাই তেল ওলাব পাৰি এইবিলাক সৰিয়হ খেতি কৰে আমাৰ গাঁও এলেকাত মানুহবিলাকে খেতিয়কবিলাকে আমিও কৰিছোঁ অলপ এইবিলাক আমাৰ খেতি এইবিলাক চবতে আমাৰ খেতি আৰু ইফালেও আছে এইবিলাক আমাৰ খেতি তো বহুতখিনি কৰিছোঁ আৰু মই দেখাব চেষ্টা কৰি আছোঁ আমাৰ কিমান খেতি আছে এইবিলাক গোটাই আমাৰ খেতি ইফালে ধৰক 4 বিঘা মানে 5 বিঘামান আছে আমাৰ নিজৰে আমি ছিটাইছোঁ চ' এইবিলাক মাকৈ খেতিও আছে মোৰ সন্মুখত মাকৈ খেতি কিমান ডাঙৰ হৈছে আৰু ইফালেও মাকৈ খেতি এইবিলাক দেখা পাইছে মই চব দেখাম আৰু মেচিন আছে আমাৰ ইফালে মেচিন কেনেকৈ মানে ধান ৰুৱে কি মেচিন হয় এইটো মই দেখাই দিম চ' এইবিলাক গাঁৱৰ দৃশ্যবিলাক গাঁৱলীয়া এইবিলাক চব হালধীয়া হৈ আছে আৰু কেইদিন পিছত ধান হ'ব এইবিলাক মাকৈ আছে মই দেখাই থাকিম চাই থাকক এইবিলাকে হ'ল মাকৈ এইবিলাক মাকৈ সৰু হৈ আছে এইখিনি মাকৈ আমাৰ পেহীহঁতে খেতি কৰিছে আমাৰ খেতিৰ ওচৰতে এইখিনি পেহীহঁতে কৰিছে আৰু এইটো মেচিন হয় এইটো ৱাটাৰ মেচিন এইটো দেখাই আছোঁ আপোনালোকক এইটো মেচিনেৰে মানে পানী দিছে ইয়াতে মানে মাকৈ খেতিত পানী দিব লাগে চ' মাকৈখিনি ভালেই হৈছে ডাঙৰ হ'ব বাৰু আৰু এইফালে আমাৰ এটা পুখুৰী আছে তাত মাছো আছে কিছুমান এতিয়া আহক মই দেখাম ডাঙৰ মাকৈ মানে মাকৈবিলাক ডাঙৰ হ'লে কেনেকুৱা দেখি চ' আহি থাকক আপোনালোকে চাই থাকিব পাৰিব এইবিলাক বেহাৰ হয় আমাৰ বৰদেউতাহঁতৰ আৰু আমাৰ বেহাৰ এইফালে দেখোন সৰি পৰিছে ফুলবিলাক পকিবই আৰু বেছি দিন নালাগে এইবিলাক দেখা পাইছে এতিয়া আগুৱাই গৈ আছোঁ অলপ মানে এইফালে কোনোবাই কৰিছে এইবিলাক মাকৈ চাওক গাইছ ডাঙৰ হ'লে কেনেকুৱা দেখি পুৰত হোৱা নাই বাৰু পুৰত হ'ব এইবিলাক এইটো লাগিছে এডাল গছত এটাকৈ লাগে মাকৈ মানে এডাল গছত এটাকৈ লাগিলে সেই মাকৈটো ডাঙৰ হয় আৰু যদি দুটা লাগে তেনেহ'লে চাইজটো সৰু হয় অলপ মানে এইটো চাওক এইটো দুটা লাগিছে না সৰু হৈছে আৰু কিন্তু এটা লাগিলে ডাঙৰ হয় মানে এতিয়া শক্তিটো বেছি পায় আৰু এই মাকৈবিলাকৰ হেৰি কৰিব লাগে মানে মাকৈ গছডালৰ আগকেইটা কাটি দিব লাগিব এইবিলাক কাটি দিব লাগিব যেতিয়া পকিব আৰু এইবিলাক পাতবিলাক সৰাই দিব লাগে নহ'লে মানুহ সোমাই যাব নোৱাৰে আৰু এইবিলাক বেহাৰ আমাৰ সৰিয়হবিলাক এই গোটাই সৰিয়হবিলাক আমাৰ মানে ইয়াতে ধৰক 4 বিঘামান আছে আৰু 4 বিঘামান বৰদেউতাহঁতৰ আৰু তাতেই এইবিলাক মাকৈ খেতি কৰিছে কোনোবাই যিয়ে নহওক এতিয়া মই দেখাম আপোনালোকক আমাৰ চেলো পাইপ এইটো আমাৰ চেলো পাইপ হয় আৰু এই পাইপটোত আমি মেচিন লগাইছিলোঁ এইটোত মেচিন ঘৰ আছিলে ইয়াতে কি কৰি বনাইছিলোঁ ইয়াতে কিন্তু বাৰিষা বতৰত আমি মেচিনটো লৈ গ'লোঁ আৰু ঘৰটো ভাঙি দিলোঁ কাৰণ এইটো যে দেখা পাইছে ঘৰ এইটো মটৰ ঘৰ হয় এইটো বৰদেউতাহঁতৰ মটৰ ঘৰ ইয়াতে মানে চ'লাৰ মটৰ লগাইছিলোঁ চ'লাৰ দি পানী ওলাওঁ মানে মটৰ লগাইছিলোঁ লাইনো নালাগে প্লাছ তেলো নালাগে মানে এইটো চ'লাৰত হয় কিন্তু কি হ'ল একবাৰ চ'লাৰটো চুৰ হৈ গ'ল মানে বেচেৰা চুৰে জাগা নাপালে মানে আমাৰ এইবিলাক চ'লাৰহে চুৰ কৰিব পালে মানে 6টাকৈ প্লেট চ'লাৰ থাকে চ' প্লেট 6টাই চুৰ কৰি লৈ গ'ল পিছত আকৌ কিনি আনিলোঁ চ'লাৰবিলাক কিনি আনি এতিয়া ঘৰতে ৰাখিছোঁ বাৰু ইয়াত লগোৱা নাই লগালে চুৰ হৈ যায় চ' যেতিয়া ধান পুতিব লগা সময় হ'ব তেতিয়া আনিব লাগিব আনি ইয়াতে লগাই ইয়াতে মানুহ থাকিব লাগে এতিয়া ঘৰ বনাইছে মানে এইটো বৰদেউতাহঁতৰে হয় আৰু এইবিলাক বেহাৰৰ উঠোৱাৰ পিছত ধান পুতিব লাগিব ইয়াতে তেতিয়া চ'লাৰ ফিটিং কৰি মটৰ লগাব লাগিব চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকক হালধীয়া বেহাৰ সৰিয়হ আমাৰ ভাষাত বেহাৰ বুলি কয় চ' দেখালোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ